অমানিশা সাৰে আছোঁ আৰু সাৰে আছোঁ মই, এটি চকা উৰি আহি কেনি জ্বলিছে হৃদয়। কি হে বন্ধু, তামাম ফূৰ্তি দেখোন আজি, একেবাৰে গানৰ কলি মুখৰ পৰা নোযোৱাই হ'ল। কি কৈছেনো আজি? হে তই নাজানই নেকি আৰু কিবা ফূৰ্তি? কাইলৈ ইয়াৰ বাৰ্থডে আছে নহয়, পাহৰিলি চাগে। মই পাহৰা নাই, কিন্তু কাইলৈ ডাঙৰ খানা এটা হ'ব লাগিব। অঁ হয় নেকি, মই পাহৰিছিলোঁৱেই। ভালেই হ'ল তেতিয়াহ'লে, কাইলৈ ভাল পাৰ্টি এটা হ'ব। ৰাতি 12টা বজালৈকে পাৰ্টি কৰিম কাইলৈ। হ'ব বাৰু, পাৰ্টি কৰিবি। পিছে তহঁতৰ আৰু এটা কথা মনত আছে নাই বাৰু? কি কথা অ? কিয়, পৰহিলৈ আমাৰ পৰীক্ষা নাই নেকি? কাইলৈ যদি পাৰ্টি 12টালৈকে কৰ, পৰহিলৈ কি পৰীক্ষা দিবিগৈ তহঁতে? চেছ, বৰ বেয়া কথা হ'ল দেই। পৰহিলৈ যদি পৰীক্ষাটো নথকাহেঁতেন, কাইলৈ খাটাং 12টালৈকে পাৰ্টি কৰিলোঁহেঁতেন, একদম ডেম চিয়ৰ, বুজিছ। এতিয়া মহা সমস্যা হ'ল আৰু, বুজিছ। একো নাই দে, 9টা বজালৈকে যেন তেন কিবা এটা খাম আৰু তাৰপৰা শুই থাকিবগৈ লাগিব আৰু, পঢ়া শুনাটো নহ'বই। অঁ সেইটোৱে কৰিব লাগিব। তথাপিও কিন্তু তোক সাৰি যাবলৈ নিদিওঁ, জন্মদিনৰ পাৰ্টি তই দিবই লাগিব। হ'ব দিম দে, চিন্তা কৰিব নালাগে, খাই ল'বি কাইলৈ। মজা লাগিল আজি পাৰ্টি খাই দেই। বটল একদম টেবুলত ভৰ্তি হৈ গৈছে, তামাম নিচা ধৰিছে। তামাম পাৰ্টি কৰিলোঁ আজি, ভাল লাগিল দোষ। থেংক ইউ ইমান ধুনীয়া পাৰ্টি দিয়াৰ কাৰণে। ৱেলকাম। তহঁতক নিদিয়া কাক দিম মই বাৰু কচোন? তহঁতে মোৰ খাছ পাৰ্টনাৰ হয়। ঐ, তহঁতে বাৰু এটা কথা মন কৰিছ নাই? ৰাতি যে 12টা বাজিল, কাইলৈ কি পৰীক্ষা দিম বাৰু কচোন? ইছ, উগাৰি খাইছ, এতিয়া আকৌ পৰীক্ষা দিয়াৰ কথা মনত পেলাইছ। বাদ দে পৰীক্ষা। কাইলৈ ছাৰক গৈ ডাঙৰ ফাঁকি এটা মাৰিম আৰু হৈ যাব দে। হেই, কিনো ফাঁকি দিবি আৰু কচোন? ছাৰক আৰু ফাঁকি দিব পাই নেকি? নাপায় নহয়। তথাপিওতো কিবা এটাৰ পৰা বাচিবই লাগিব, পৰীক্ষা আছে যেতিয়া। এটা কাম কৰ, কাইলৈ ছাৰক এটা কথা ক'ম যে তোৰ জন্মদিন আছিলে আৰু পৰীক্ষা দিবলৈ আমি গৈ থাকোঁতে গাড়ীৰ এটা চকা পামচাৰ হ'ল বুলি কৈ দিম। সেইকাৰণে পৰীক্ষা পাওঁতে আমাৰ দেৰি হ'ল, সেইটো কথাই ক'ম আৰু, তাৰ বাদেতো উপায় নাই। ঠিক আছে দে, এইটো ফাঁকিয়ে দিব লাগিব, নহ'লেতো বেলেগ ফাঁকি দিলে ডাইৰেক্ট ধৰা পৰি যাম। কাৰণ ছাৰটো ছাৰ হয় না, আমাৰ নিচিনাটো নহয়। ঠিক আছে, কাইলৈ এইটো ফাঁকিয়ে দিয়া যাওক। পৰীক্ষা আৰম্ভ হ'ব এতিয়া। আমাৰ লগৰচোন 3টামান অহাই নাই। কি কৰিব এইকেইটাইহে জানে আৰু দেই, এই গৰুকেইটা। প্ৰত্যেক পৰীক্ষাতে দেৰি কৰে ইহঁতে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা আৰম্ভ হৈ গ'ল। তোমালোকে লিখি লোৱা আৰম্ভ কৰা। 3 ঘণ্টা সময়ত 100 নম্বৰ প্ৰশ্ন কৰিব লাগিব। গতিকে কথা বতৰা নাপাতি নিজৰ কামত মন দিয়া। ছাৰ, আমাৰ লগত 3টা এতিয়ালৈকে আহিয়ে পোৱা নাই, কি কৰিম এতিয়া? লোকৰ কথা বাদ দিয়া, তোমাৰ কাম তুমি কৰি যোৱা। সিহঁত যেতিয়া আহিব। ছাৰ, আমাৰ আহোঁতে দেৰি হৈ গ'ল নহয়, পৰীক্ষা দেখোন হৈ আছে, ইমান সময় পাৰ হৈ গ'ল। আমি কি কৰিম এতিয়া? কিয় দেৰি হ'ল তোমালোকৰ? ছাৰ, ইয়াৰ কালি জন্মদিন আছিলে। জন্মদিন খাওঁতে আমাৰ ৰাতি 12টা বাজি গৈছিলে। তাৰপিছতে ঘৰ পাওঁতে 2টামানেই বাজিলে। ৰাতিপুৱা টোপনি আহি থকাত আমি দেৰিলৈকে শুই আছিলোঁ, সেইবাবে পৰীক্ষা দিবলৈ আহোঁতে পলম হ'ল ছাৰ। তহঁতে ৰাতি 12টালৈকে জন্মদিন খাই আছিলি। এতিয়া মই কি কৰিব লাগে? থাকক তেনেকৈ, নালাগে তহঁতে পৰীক্ষা দিব। ছাৰ, কিবা এটা কৰক ছাৰ, নহ'লে আমি বৰবাদ হৈ যাম। আমাৰ পৰীক্ষাটো আপুনি কেইদিনমান পিছতেই ল'ব দিয়ক। যেন তেন আৰু কিবা এটা কৰক আৰু, নহ'লে কি হ'ব কওকচোন? আমাৰ এবছৰ এনেই লছ হৈ যাব দেখোন। বাৰু, তহঁতে কৈছ যেতিয়া মই চিন্তা এটা কৰি চাম দে। বাৰু, তহঁতৰ যে কৈছ দেৰি হ'ল বুলি, একদম সঁচা কথা কচোন তিনিওটাই, তহঁতৰ আচলতে কিয় দেৰি হৈছিলে? ছাৰ, আমি সঁচা কথাই কৈছোঁ। আমাৰ যেতিয়া দেৰি হ'ল, মই ভাবিলোঁ যে আমিতো খোজকাঢ়ি গ'লে বা বাছত গ'লেতো দেৰি হ'ব। আমাৰ ঘৰৰ গাড়ীখনতে তিনিওটা গুচি আহিলোঁ, কিন্তু আধা বাটতে চকা এটা পামচাৰ হোৱাৰ বাবে তাতে গাড়ীখন থৈ খোজকাঢ়ি আহিব লগা হ'ল অলপ দূৰ। সেইবাবে আমাৰ বেছি দেৰি হৈ গ'ল ছাৰ। ঠিক আছে, তহঁতৰ কথা মই বিশ্বাস কৰিছোঁ বাৰু। 3 দিনৰ পিছত তিনিওটাই পৰীক্ষা ল'ম, আৰু তহঁতে বেছি পঢ়িব নালাগে, অলপ পঢ়িবি। প্ৰশ্ন মাত্ৰ 2টাই আহিব, গতিকে সাৱধান। আৰু যদি 2টা প্ৰশ্নৰ উত্তৰ ভুলকৈ দিয়, তহঁতে কিন্তু খাটাং ফেইল আৰু। গতিকে 3 দিনৰ পিছত আহি যাবি, 3টা পৰীক্ষা ল'ব লাগিব। হ'ব ছাৰ, আপোনাক বহুত ধন্যবাদ। ঐ, আজি কিন্তু ছাৰক বেয়া উল্লু বনালোঁ দেই। ছাৰে চাগে আমাৰ ফাঁকিটো সঁচা বুলিয়ে ভাবিলে। যি কি নহওক, 3 দিনৰ পিছত পৰীক্ষা দিব লাগিব, গতিকে এই 2 দিন ভালকৈ পঢ়িব লাগিব আমি দুটাই। তাকেতো, তাতে আকৌ ছাৰে কৈছে 2টা প্ৰশ্নহে আহিব হেনো। এতিয়া গোটেই কিতাপখন পঢ়ি মাত্ৰ 2টা প্ৰশ্নৰ উত্তৰ উলিয়াবলৈও সাংঘাতিক কথা হ'ব নহয়। মোৰ হ'লে ভয় লাগিছে কিন্তু,
দুটা প্ৰশ্ন বুলি ক'লেও ছাৰে কিন্তু সাংঘাতিক প্ৰশ্ন কাটিব দুটা। ছাৰটো আৰু ছাৰ হয়, আমাতকৈ বহুত গুণে বেছি বুদ্ধি আছে ছাৰৰ। গতিকে এই দুদিন ভালকৈ পঢ়োঁ, পৰহিলৈ আৰু তিনিওটা ভয়ে ভয়ে আহিব লাগিব পৰীক্ষা দিবলৈ। ঠিক আছে বন্ধু, এতিয়া বিদায় লওঁ, পৰহিলৈ আকৌ লগ পাম স্কুলত। অঁ, আহিলা তোমালোকৰ আজি পৰীক্ষা হ'ব নহয়। মই তোমালোকৰ কাৰণে দুটা প্ৰশ্ন ৰেডি কৰি থৈছোঁ, কিন্তু এটা কথা, তিনিটা বেলেগ বেলেগ ৰুমত বহিব লাগিব। তোমালোকৰ বাবে বিশেষ নিয়ম কৰা হৈছে। আৰু প্ৰশ্ন দুটা মই মুখেৰে কৈ দিম, তোমালোকে মাত্ৰ দুটা প্ৰশ্নৰ উত্তৰ লিখিলেই হ'ব। প্ৰথম প্ৰশ্নটোত থাকিব 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটোত থাকিব 99 নম্বৰ। গতিকে এই দুটা প্ৰশ্ন কৰিলেই তোমালোকে পৰীক্ষাত কিমান নম্বৰ পোৱা সেইটো আমি গম পাম। ব'লা, এতিয়া তিনিওটাকে মই বেলেগ বেলেগ 3টা ৰুমলৈ লৈ যাম। তাতে তোমালোকে বেলেগে বেলেগে বহি পৰীক্ষা দিব লাগিব। অঁ, তুমি এইটো ৰুমত বহিবা। আৰু তোমাৰ প্ৰশ্ন দুটা মই কৈ দিছোঁ শুনা। 1 নম্বৰ প্ৰশ্ন হ'ল তুমি তোমাৰ নামটো লিখিবা। আৰু 2 নম্বৰ প্ৰশ্ন হ'ল সেইদিনা তোমালোকৰ যে দেৰি হওঁতে তোমালোকে গাড়ীৰ চকা ফুটিল বুলি কৈছিলা, গাড়ীৰ কোনটো চকা ফুটিল সেইটো লিখিবা। বাওঁফালৰ আগ চকা নে বাওঁফালৰ পিছ চকা, আৰু সোঁফালৰ আগ চকা নে সোঁফালৰ পিছ চকা। মাত্ৰ এইটো লিখিলেই তোমালোকে 100 নম্বৰ প্ৰশ্ন উত্তৰ কৰা হৈ যাব। মই এতিয়া বেলেগ এটা ৰুমলৈ যাওঁ তোমাৰ লগৰজনক বহাবলৈ। লিখি থাকিবা মনে মনে দেই। হে ভগৱান, মই জানিছিলোঁৱেই ছাৰ যে আমাতকৈ বেছি চালাক। নিজৰ নামটো বাৰু লিখিম, এতিয়া গাড়ীৰ আগ চকা ফুটিল নে পিছ চকা ফুটিল নে কোনটো লিখিম বাৰু? যা কিবা এটা লিখি দিম আৰু। তুমি এইটো ৰুমত বহি পৰীক্ষা দিবা অকলে। এতিয়া প্ৰশ্ন দুটা শুনা। 1 নম্বৰ প্ৰশ্ন হ'ল তুমি তোমাৰ নামটো লিখিবা। আৰু 2 নম্বৰ প্ৰশ্ন হ'ল তোমালোকে যে সিদিনা কৈছিলা যে জন্মদিনৰ পৰা আহোঁতে আৰু পৰীক্ষালৈ আহি থাকোঁতে তোমালোকৰ গাড়ীৰ চকা ফুটিছিলে, গতিকে গাড়ীৰ চকা কোনটো ফুটিছিলে সেইটো লিখিবা। সোঁফালৰ আগ চকা নে সোঁফালৰ পিছ চকা, নে বাওঁফালৰ আগ চকা নে বাওঁফালৰ পিছ চকা। এই দুটা প্ৰশ্নৰ উত্তৰ লিখিলে হৈ যাব। আৰু প্ৰথম প্ৰশ্নটোত আছে 1 নম্বৰ, 2 নম্বৰ প্ৰশ্নটোত আছে 99 নম্বৰ, মুঠ 100 নম্বৰ। এতিয়া মই তোমাৰ লগৰজনক তোমাৰ পিছফালৰ ৰুমটোত বহুৱাবলৈ লৈ যাওঁ, তুমি মনে মনে লিখি থাকা। হে প্ৰভু, এতিয়াহে মৰিলোঁ আৰু কি লিখিম এতিয়া? ফাঁকিহে দিছিলোঁ গাড়ী চকা ফুটিল বুলি। এতিয়া আগফালৰ লিখিম নে পিছফালৰ লিখিম নে সোঁফালৰ লিখিম নে বাওঁফালৰ লিখিম, একো ধৰিব পৰা নাই। এই যা কিবা এটা লিখি দিম আৰু। তুমি এইটো ৰুমত বহি পৰীক্ষা দিবা। আৰু তোমাৰ প্ৰশ্ন দুটা হ'ল, প্ৰথম প্ৰশ্ন তোমাৰ নামটো লিখিবা। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল সিদিনা যে তুমি কৈছিলা তোমাৰ গাড়ী চকা ফুটিছিল বুলি, সেইটো লিখিবা। কোনটো চকা ফুটিছিলে, সোঁফালৰ আগ চকা নে সোঁফালৰ পিছ চকা, নে বাওঁফালৰ আগ চকা নে বাওঁফালৰ পিছ চকা। এই দুটা প্ৰশ্ন লিখিলেই তোমাৰ হৈ যাব। এতিয়া মনে মনে লিখি থাকা। কৃষ্ণ, এতিয়াহে মৰিবা আৰু। ফাঁকি দি পেলাই এতিয়া বিপদত পৰিলোঁ, কি লিখিম এতিয়া? গাড়ীখনৰ কোনটো চকা ফুটিছিল লিখিম। আজি হয় হ'ব আৰু লিখি দিওঁ কিবা এটা। আজি ইহঁত 3টা ধৰা পৰি যাব। যদি তিনিওটাই প্ৰশ্নৰ উত্তৰ একে হয় তেনেহ'লে ভাবিম সঁচা কথা কৈছিল, আৰু যদি তিনিওটাই উত্তৰ বেলেগ বেলেগ হয় তেতিয়াহ'লে গম পাই যাম ইহঁতে মিছা কথা কৈছিল। আৰু মিছা কথা ক'লে তিনিওটাই পৰীক্ষাত ফেইল কৰিব। এইটোৱে ইহঁতৰ উপযুক্ত শাস্তি হ'ব। অঁ, তোমালোক পৰীক্ষা দি আহিলা? দিয়া এতিয়া পেপাৰকেইখন। বাৰু কোৱাচোন তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে? পৰীক্ষা কেনেকুৱা হৈছে ছাৰ আমি নিজেই নাজানো। যি প্ৰশ্ন সুধিলে আপুনি, উত্তৰ লিখোঁতে আমাৰ মাথা বেয়া হৈ গৈছে। ঠিক আছে বাৰু, তোমালোকে 2টা প্ৰশ্নহে উত্তৰ লিখিব লগা হৈছে। যদি তোমালোকে ফাঁকি দিছিলা সেইদিনাখন, তেতিয়াহ'লে তোমালোকে আজি খাটাং ধৰা পৰিবা। কাৰণ তিনিওটাৰে যদি প্ৰশ্নৰ উত্তৰ বেলেগ বেলেগ হয় তেতিয়াহ'লে তোমালোকে ফাঁকি দিয়াটো খাটাং। আৰু যদি তিনিওটাৰে প্ৰশ্নৰ উত্তৰ একে হয় তেতিয়াহ'লে তোমালোকে সঁচা কথা কৈছিলা। আৰু যদি ফাঁকি দিয়া বুলি মই গম পাওঁ তেনেহ'লে তোমালোকে 0 পাবা আৰু ফেইল কৰিবা। এইটোৱে হ'ল তোমালোকৰ শাস্তি।